আজি মানে ভিডিঅ'টো হ'ল পইতা ভাতৰ লগত আলু পিটিকা খাম। চাব কেনেকুৱা লাগে আলুটো, মানে আলু পিটিকাটো কেনেকুৱা টেষ্টি। চাই যাব পইতা ভাতৰ লগত কেনেকৈ খাই ভাল লাগে। খাই লওঁ এইটো, খাই লওঁ। খাব লাগে মন লাগে ৰ'দ খালি বেছি বস্তু নালোৱা, কিন্তু বস্তুবোৰ চাই লওক। এইটো আলু, এইটো পিঁয়াজ, এইটো ভোট জলকীয়া, এইটো নিমখ, এইফালে শুকতি পিটিকা, এইফালে মোৰ পইতা ভাতটো, এইটো গিলাচ, এইটো জাৰটো, যাতে খাওঁতে লাগি নধৰে। সকলো বস্তু এতিয়া ৰেডি হৈ গ'ল। অকল এতিয়া সকলো বস্তু ৰেডি নহয়, এতিয়া পিটিকাটো কৰিব আছে, পিটিকাটো কৰি লওঁ। ফাৰ্ষ্টতে লিখা আছে নহয়, এইবোৰ ভাত খাওঁতে টুপি চুপি পিন্ধিব নালাগে বুলি। টুপিটো খুলি লওঁ। এতিয়া পিটিকাটো কৰি ৰেডি হ'ল। এতিয়া অকল 1 2 3 এইখিনিতে এবাৰ ৰিকুৱেষ্ট এটা কৰিছোঁ, আপোনালোকে যোনে মোৰ ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰিব কিন্তু পাহৰি নাযাব। এইকেইটা কথা বাদ দে, প্ৰথমতে খোৱাটো মেইন। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। এইফালে আমাৰ বিশেষকৈ ডাঙৰ এজন বহি আছে, মোৰ লগৰে এতিয়া আহি পাইছে বা বৰ্তমান। অন্য এটা ভিডিঅ'লৈ লগ পাম। বাই বাই।